ল'ৰাজনে ইমানে মাল খাইছে মানে সি কথা ক'ব পৰা নাই। ল'ৰাজন চিনি নাপাওঁ একচুৱেলি মই, কিন্তু ল'ৰাজন পিছে পিছে আহিছিলে মোৰ। তোক ইয়াতে কোনে আহিব দিছে? কি ক'ব আহিছা? মাল খাই আহিছা নেকি? মাল খাই আহিছা? থিয় হৈ থাকিব পৰা নাই দেখোন। বতাহৰ কাৰণ ষ্টেজখন ঢিলা কিন্তু লৰি আছে। হা হা? বতাহৰ কাৰণ ষ্টেজখন ঢিলা কিন্তু লৰি আছে। হয় নেকি? অঁ, নাকৰ বাছ নাছে এতিয়া। মাল খাইছে নে আপুনি? মই খাই আহিছোঁ নে মাল তই খাই আহিছ? পইচা হৈছে ঘৰত থৈ আহিব লাগিব। কি অভদ্ৰ মানুহ নাকৰ চেণ্টাৰ বাছ লৈ আছে। থিয় হৈ থাকিব পৰা নাই। শুনি তুমি নিচা হৈছে নেকি? মাল খোৱাৰ কাৰণটো কি? ইমান মাল খাই ফিটিং হৈ আহিছা যে? শুনি তুমি ইমান মাল খোৱাৰ কাৰণটো কি? মই অঁ, কি মাল মাল কান্দা কান্দা নকৰো, মেইন কথাটো কয়, ইমান মাল খোৱাৰ কাৰণটো কি? মই ইমান দিন মোৰ ঘৰত আছোঁ, মায়ে মৰম কৰিব লাগে না কৈছোঁ বাৰু। কি কি? মই ইমান দিন মোৰ ঘৰত আছোঁ, মায়ে মোক মৰম কৰিব লাগে না কৈছোঁ বাৰু। লাগে। উল্টা মোক গলি ফুটাত বালি লৈ কুবিছে এইখান। কিবা ভুল কাম কৰিছা কিজানি? ভুল মানে আজি দেওবাৰ আছিল না, মায়ে মোক ব্লাউজ আনিবৰ কাৰণে 100 টকা দিছিল। অঁ, ভাল কথা এইটো। মই ফিফাৰ 99 মাৰাব দিকে মোৰো মাথাত 99 মাৰি দিলে হঠাৎ মালকে খাৱা গ'ল আৰু কি কৰিম আৰু। অঁ, তাৰমানে 100 টকা দিছিলে ব্লাউজ আনিব, তই কি কৰিলি? মালকে খাই দিলোঁ একপটাত। তোৰ নিচিনা মানুহ মৰি যাব লাগে, মালৰ বটল। এই মই মৰিবা গৈছিলোঁ মই ৰেলৰ ৰাস্তাত কি টংলাইছি, ৰেলৰ ৰাস্তাত 3 ঘণ্টা থিয় হৈ আছোঁ। ট্ৰেইনখন আহিয়ে নাপায়। ইমান দেৰি অচি আৰু ইমান ধৈৰ্য কোনে থিয় হৈ থাকে। মোৰ কিবা ভুল নাই আৰু ট্ৰেইনখনত ভুল কিন্তু নমৰি কেনে গুচি আহিলোঁ। হে ভগৱান, এইবিলাক কাৰেণ্ট চাৰেণ্ট আছে, এইবিলাকত মৰিব নোৱাৰা নেকি? মোৰ হাতত এতিয়াও বিপতি আছে ইমান নাই মৰা বস্তু। কিয়? মই এই লালিতাৰ উল্টা আহি আছোঁ ৰাতিপুৱাৰ পৰাই। মায়ে যেতিয়া কুবিছি মই আগে লালিতাৰ উল্টা আহি আহিছিলোঁ। লাইন আহিয়ে নাপায়। কাৰোবাৰ তাত জানো ভোজ খাবহে গৈছি, আহিব খবৰে নাপায়। হাতত বিউটি নিচিনা আমি আহিছোঁ। ইমাননো কিবা কষ্ট কৰি মৰিব পাৰি নে কিবা? হয় নেকি? ঘৰ ক'ত তোৰ? বটল লৈ আহিছে দেখোন, বটল এইবিলাক থ। বটলত ধৰি কথা নকওঁ। Who are you, eh? Who are you? ইংলিছ কেনেকৈ? English বুজিবা? পাওঁ মাজে মাজে। I question you are answering. বুজা। আপুনি জন্মতে আপোনাৰ হাতত মায়েৰে কি তুলি দিছিল? দুধদানিৰ বটল। তাৰপিছত স্কুলত যাওঁতে কি দিছিল? পানীৰ বটল। তাৰপিছত মানুহবিলাক যি বেমাৰ হৈ কেনে যি হস্পিটেলত পৰে, আপোনাৰ যি পাইপ আৰু তুমি এইবিলাক অৱতাকাই থৈ দিয়ে কিবা এটা, সেইটো কি বস্তু দিছিল? চেলাইন বটল। আৰু বেমাৰ হোৱাৰ পাছত ভাল হোৱাৰ পাছত যদি আৰু কিছুমান মানুহ বেমাৰ বেছিকৈ হয়, তাৰপিছত যদি হস্পিটেলত যি দীঘাকে খেলাই পেলাই নাকত যি কিবা দিয়ে, সেইটো কি বটাল? অক্সিজেন। পিছে জন্মৰ পৰাই দেখোন মৃত্যুকে কি বটালে বটাল। বটালত ধৰি কথা নবুজি কথা বেয়া হৈ যাব। এই হাতচা কৰি দিম ঘূৰিব সোনকালে। তোৰ বেলেগ মাথা। নাম কি তোৰ নাম? মোৰ নাম এতিয়া ক'ব লাজু লাগে। কিয় NRC কিবা কাম চাম কৰা নেকি তই? মই যিটো নাম ক'ব লাগে। এইবিলাক বাদ দে। বিয়া পাতিছা নে নাই? মই বিয়া পাতিছোঁ আগৰ তিৰিটোৰ 9টা এইটো 4টা। ভোটৰ লিষ্টত কিবা নাম উঠিছোঁ আৰু। হয় নেকি? বাহ, ঘৰ ক'ত তোৰ ঘৰ? মোৰ ঘৰ না এই সাজিয়াতৰ ঘৰত। ক'ত? সাজিয়াতৰ ঘৰত। সাজিৰ ঘৰ ক'ত? এই আটাহঁতৰ ঘৰৰ আগফালে। ক'ত? আটাহঁতৰ ঘৰৰ আগফালে। আটা খাতৰ ঘৰ ক'ত? সাজিয়াতৰ পিছফালে আকৌ। সাজিৰ ঘৰ ক'ত? আটাহঁতৰ আগফালে। মাথাত মালে সেইকাৰণে কৈছোঁ এই ৰঙা পানী খাই দি ফিটিং হৈ যাবি। মোৰ নিচিনা তেনেকৈ ধৰা পাৰিবি।
গাঁওখনৰ নাম কি? তেতিয়া ক'ব লাগে চিধা চিধিকে বেকা বেকা বুলি থাকিলে এতিয়া কোৱা যাব 2 নং নাই যদি একদম ভোক ফিটে ক'ব পাৰোঁ 2 নং নাও যদি বুলি তেতিয়া কোৱা নাই ভুজাই পুখুৰী নিচিনা উল্টা পুল্টা সুধি আছে খঙে উঠি আহে ঠিক আছে বাৰু, তোক অকণমান পিছত লগ পাম মই, ঠিক আছে? কি পিছত লগ পালে কিবা দিবি নেকি? হ'ব দেচোন বাৰু, কিবা মিলাম, পিছফালে থাকিবি এতিয়া, মই পিছত লগ পাম। মই যাওঁ না যা যাওঁ না যা যাওঁ নে কি যা, যিখিনি বাকী আছে পিছফালে গৈ খাই লওঁ, যা। তই যাম নে কি ঠগা ঠগা আপীবিলাক এটা হাঁহি আছে তই মাল খাই আছা, ইয়াতে আপীল আছে। দুটা কি বিয়া কৰালো এইবাৰ আৰু এটা বিয়া কৰাৰ লাগছিল বাপা কি মজা আপিয়ে মোৰটো চাই হাঁহি মাতিছি খান মোৰো দিছে মাতি গৈছি মাছ নাখাওঁ খান মই আপি বা কি আপিয়ে এতিয়া তোক আমাৰ গাঁৱৰ আপী লাগিলে তই 1 নম্বৰ কথা মাল বাদ দিব লাগিব। মাল মাল মই ইয়াক সুধি আহোঁ ধন্যবাদ, এইখিনিয়ে আছিলে। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিবা। ধন্যবাদ।